Hello friends, welcome to Rani Sisters Delicious Recipes. আজি মই আপোনালোকৰ হৈতে বিলাহী মটৰ আৰু আলুৰে বনোৱা মাছৰ তৰকাৰী ৰেচিপি এটা শেয়াৰ কৰিবলৈ লৈছো। ৰেচিপিটো যদি ভাল লাগে তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেলটোত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আমি যেতিয়া নতুন ভিডিও দিওঁ তেতিয়া হলে সৰ্বপ্ৰথমে নটিফিকেশন পাবলৈ সক্ষম হয়। বিলাহী মটৰ আৰু আলুৰে মাছৰ তৰকাৰী বনাবলৈ এয়া কেইপিছমান মাছ মই ভালদৰে ধুই লৈছো। এতিয়া মই ইয়াতে নিমখ হালধি দি এইখিনি ভালদৰে সানি লম। এয়া কেৰাহী এটা মই গেছত বহাই দিছো। কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াতে এয়া সৰিয়হৰ তেল অলপ দি লৈছো। তেলখিনি যেতিয়া ভালদৰে গৰম হৈ যাব তাতে মই মাছখিনি অলপ অলপকৈ দি ভালদৰে ভাজি লম। ইয়াৰ প্ৰথমতে মই 3 পিচ মাছ দি লৈছো। গেছৰ জুই মই কমাই ৰাখিছো। এয়া মাছখিনি এটা সাইড অকণমান ভাজি লোৱাৰ পিছত হেতাৰে এনেকৈ মই লুটিয়াই দিছো যাতে দ্বিতীয় সাইডটো মই অকণমান এনেকৈ ভাজি ল'ব পাৰো। হেতাৰে লাহে লাহে লুটিয়াই দিব নহলে মাছখিনি ভাঙি যাব পাৰে। মাছৰ পিস কেইটা অকণমান গোল্ডেন ব্ৰাউন হোৱালৈকে এনেকৈ মই ভাজি লৈছো। এয়া দেখিছে নহয় এইখিনি হৈ গৈছে। এইখিনি মই নমাই দিলো। এতিয়া পুনৰ একে পদ্ধতিৰে মই বাকি থকা মাছ কেইপিছো এনেকৈ ভাজি লম। মই বেছি তেলত মাছখিনি ভাজি লোৱা নাই। এনেকৈ কমকৈ তেল দিয়ে ভাজি ল'ব পাৰি। গেছৰ জুই কমাই ৰাখিব আৰু লাহে লাহে এনেকৈ হেতাৰে লুটিয়াই মাছখিনি ভাজি ললে হল। এয়া দেখিছে নহয় এটা সাইড অকণমান হৈ যোৱাৰ পিছত হেতাৰে লাহেকৈ এনেকৈ দুবাৰ তিনিবাৰ মান লুটিয়াই মাছখিনি ভাজি ললে হল। এয়া মাছখিনি ভজা হৈ গল। এতিয়া মই পুনৰ আগৰ এয়া মাছ নমাই থোৱা বাটিটোতে এইখিনি মাছ নমাই দিলো। মাছৰ তৰকাৰী বনাবলৈ এয়া 6টা মধ্যমীয়া আকাৰৰ বিলাহী মই কাটি লৈছো। এটা আলু দীঘলীয়াকৈ এনেকৈ কাটি লৈছো। লগতে এইখিনি মটৰ মই এৰুৱাই লৈছো। এটা ডাঙৰ আকাৰৰ পিয়াজ মই এইখিনি কাটি লৈছো। লগতে এয়া এইখিনি এচামুচ নহৰুৰ পেষ্ট বনাই লৈছো। লগতে কেঁচা জলকীয়া দুটা মই ফালি লৈছো দীঘলীয়াকৈ। এয়া প্ৰথমতে মই বিলাহীখিনি মিক্সিৰ জাৰ এটাত ভৰাই লৈছো। লৈ এইখিনি মই এতিয়া এইখিনি পেষ্ট বনাই ললো। এতিয়া মই এয়া দুটা শুকান জলকীয়া লৈছো। লগতে এইখিনি মই গোটা ধনিয়া এচামুচ লৈছো। লগতে গোটা জিৰা এচামুচ লৈছো। এইখিনি এতিয়া মই এনেকৈ মিক্সিৰ জাৰটোত ভৰাই এইখিনি মই এনেকৈ গুড়ি কৰি লৈছো। এয়া ফ্ৰাই পেন এখন মই গেছত গৰম হ'বলৈ বহাই থৈছিলো। পেনখন গৰম হৈছে। এতিয়া মই ইয়াতে অকণমান সৰিয়হৰ তেল দি দিছো। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত প্ৰথমতে মই ইয়াতে তেজপাত এটা দি দিলো। লগতে এয়া এচামুচ মই পাঁচফোৰণ দিছো। পাঁচফোৰণ কেইটা অকণমান ভালদৰে গৰম হোৱাৰ পিছত এয়া মই ইয়াতে কাটি লোৱা পিয়াজখিনিও দি দিলো। দি এইখিনি হেতাৰে এনেকৈ ভালদৰে লৰাই দিছো। পিয়াজখিনি অকণমান গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব। এয়া মই ইয়াতে নহৰুখিনি দি দিলো। পুনৰ হেতাৰে এইখিনি ভালদৰে মিক্স কৰি দিছো। এয়া দেখিছে নহয় এইখিনি প্ৰায় গোল্ডেন কালাৰ হ'বলৈ আৰম্ভ হৈছে। এতিয়া মই ইয়াতে এচামুচ হালধি দিলো। লগতে এয়া মই আধা চামুচ জলকীয়াৰ গুড়ি দিছো। দি পুনৰ হেতাৰে এইখিনি ভালদৰে মিক্স কৰি দিছো। এতিয়া মই ইয়াতে এয়া বিলাহীৰ পেষ্টখিনি দি দিলো। এতিয়া মই হেতাৰে আটাইখিনি উপকৰণ এনেকৈ ভালদৰে মিক্স কৰি দিম। এয়া দেখিছে নহয় এইখিনি খুব ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া মই একেবাৰে কম জুইত ঢাকনিখন বন্ধ কৰি 10 মিনিটৰ কাৰণে এইখিনি সিজিবলৈ দিম। এয়া 10 মিনিট পিছত মই ঢাকনিখন গুচাই চাইছো। এয়া দেখিছে নহয় বিলাহীৰ পানীখিনি বহুতখিনি শুকাই গৈছে। এইখিনি মই হেতাৰে পুনৰ ভালদৰে লৰাই দিছো। এতিয়া মই ইয়াতে গুড়ি কৰি লোৱা মছলাখিনিও দি দিলো। দি পুনৰ হেতাৰে মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। গুড়ি মছলাখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা আলুখিনিও দি দিলো। আলুখিনি মই এনেকৈ দীঘলীয়াকৈ কাটি লৈছিলো। আপোনালোকে নিজৰ ইচ্ছামতে কাটি ল'ব পাৰে। কিন্তু এনেকৈ দীঘলীয়াকৈ কাটি ল'লে তৰকাৰীখন দেখিবলৈ ভাল লগা হয়। এতিয়া মই ইয়াতে মটৰখিনিও দি দিলো। পুনৰ এইখিনি হেতাৰে ভালদৰে মিক্স কৰি দিম। আটাইখিনি উপকৰণ মই এতিয়া হেতাৰে এনেকৈ ভালদৰে মিক্স কৰি দিছো।
দি পুনৰ মই 5 মিনিটৰ কাৰণে এইখিনি ঢাকনি দি সিজিবলৈ দিম 5 মিনিটৰ পিছত এয়া ঢাকনি গুচাই মই তৰকাৰীখন এতিয়া চেক কৰি চাইছোঁ দেখিছে নহয় বিলাহীৰ পানীখিনি একেবাৰে শুকাই গৈছে লগতে আলুখিনিও অলপ সিজিছে এতিয়া মই ইয়াতে এগিলাচ পানী দিম পানী মই গৰম পানী ব্যৱহাৰ কৰিছোঁ পানীৰ পৰিমাণটো আপোনালোকে গ্ৰেভি যি পৰিমাণত ৰাখিব ঠিক সেই পৰিমাণত দি ল'লে হ'ল পানীৰ পৰিমাণটো মোৰ অলপ কম হোৱা যেন লাগিছে গতিকে মই পুনৰ আৰু এগিলাচ গৰম পানী দি দিলোঁ পানীৰ পৰিমাণ আপোনালোকে নিজৰ ইচ্ছামতে দিলেই হ'ল এতিয়া মই পুনৰ এইখিনি ঢাকনি দি প্ৰায় 5 মিনিটৰ কাৰণে এইখিনি সিজিবলৈ দিছিলোঁ 5 মিনিটৰ পিছত মই ঢাকনি গুচাই পুনৰ তৰকাৰীখন হেতাৰে লৰাই দিছোঁ এতিয়া মই ইয়াতে নিমখ দি দিছোঁ নিমখ মই 1.5 চামুচ দিছোঁ নিমখৰ পৰিমাণটো আপোনালোকে যি পৰিমাণত খায় ঠিক সেই হিচাপত দি ল'লে হ'ল এতিয়া মই ইয়াতে ফ্ৰাই কৰি লোৱা মাছৰ পিচখিনি দি দিলোঁ মাছখিনি দি লোৱাৰ পিছত হেতাৰে এনেকৈ লাহে লাহেকৈ লৰাই দিলে হ'ল বেছি জোৰেৰে আকৌ লৰাই নিদিব বেছি জোৰেৰে লৰাই দিলে মাছখিনি ভাঙি যাব পাৰে গতিকে এনেকৈ লাহে লাহেকৈ লৰাই দিলে হ'ল এতিয়া মই এয়া জলকীয়া দুটা দি দিলোঁ জলকীয়া দুটা মই মাজেৰে অলপ ফালি লৈছিলোঁ এতিয়া পুনৰ 5 মিনিটৰ কাৰণে মই মধ্যমীয়া জুইত এইখিনি সিজিবলৈ দিছোঁ 5 মিনিটৰ পিছত এয়া মই ঢাকনি গুচাই এতিয়া মই ইয়াতে এয়া গৰম মছলাৰ গুড়ি 1/2 চামুচ দি দিছোঁ দি পুনৰ হেতাৰে লাহে লাহে এনেকৈ লৰাই দিছোঁ গ্ৰেভিখিনি যি হিচাপত ৰাখিব সেই হিচাপত পানীৰ পৰিমাণটো আপোনালোকে নিজৰ ইচ্ছামতে দি ল'ব এয়া দেখিছে নহয় মাছখিনি খুব ধুনীয়াকৈ গ্ৰেভিখিনিৰ সৈতে মিলি গৈছে পুনৰ মই 5 মিনিটৰ কাৰণে এইখিনি ঢাকনি দি দিলোঁ 5 মিনিটৰ পিছত এয়া মই ঢাকনি গুচাই চেক কৰি চাইছোঁ দেখিছে নহয় মাছখিনি খুব ধুনীয়াকৈ গ্ৰেভিখিনিৰ সৈতে মিলি গৈছে মই গ্ৰেভিখিনি ইমানখিনিতে ৰাখিম গতিকে গেছটো বন্ধ কৰি দিলোঁ চ' ফ্ৰেণ্ডছ এয়া আলু মটৰ আৰু বিলাহীৰে বনোৱা মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আশা কৰিছোঁ ভিডিঅ'টো ভালদৰে চাই আপোনালোকেও বনাবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকৰ অভিজ্ঞতা মোৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আমি নতুন ভিডিঅ' আপলোড কৰিলে নটিফিকেশ্যন পাই থাকে Thank you so much for watching the video. Take care. Bye bye.